নমস্কাৰ সকলোকে, মিনাক্ষী আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু যাবলৈ ওলাইছোঁ মাহঁতৰ ঘৰলৈ, ভাবিলোঁ যে আপোনালোককো লগতে লৈ যাওঁ। মই আগৰ ব্লগটোত কৈছিলোঁৱে মই যেতিয়াই মাহঁতৰ ঘৰলৈ যাম তেতিয়া আপোনালোককো লগতে লৈ যাম বুলি। তেতিয়াহ'লে ব'লক আজি মাহঁতৰ ঘৰৰ পৰাই আহোঁগৈ। আৰু আমি যিহেতু মৰিয়নিত আহিলোঁৱে, সেইকাৰণে ভাবিলোঁ যে মাহঁতৰ ঘৰলৈ অলপ ফল মূল লৈ যাওঁ বুলি। বিশেষ একো লোৱা নাই, পিছে অলপ আপেলেই লৈ যাওঁ বুলি ভাবিলোঁ। আমাৰ ঘৰত পিছে খোৱাৰ মানুহ নাই, মা আৰু দেউতাহে, সেইকাৰণে বেছি নল'লোঁ, আধা কেজিমানহে লৈ লৈছোঁ। মোৰ ফল লোৱা হৈ গ'ল যিহেতু, ব'লক এতিয়া ঘৰলৈ গৈ থাকোঁ। এইটো আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো। পিছে মানুহজনে আজি থ'বলৈ আহিছে যদিও ঘৰত নোসোমায়গৈ, মানুহজনে পিছত আকৌ নিবলৈহে আহিব। আৰু আগলৈ যাব নোৱাৰি, সেই তাত কিবা পূজাৰ কাৰণে পেণ্ডেল বনাই আছে, সেইকাৰণে আমাক ইয়াতে নমাই দিলে। আৰু জলিয়ে চাওকচোন, গাড়ীৰ পৰা নামিয়ে সিহে যেন একেবাৰে ৰাস্তাটো চিনি পাই আইতাকৰ ঘৰলৈ যাবলৈ মোক একেবাৰে টানি টানি লৈ আহিছে। আৰু গৰমটো যিহেতু ইমান পৰিছে, সেইকাৰণে বাহিৰতো থাকিব নোৱাৰি। আৰু আমি আহোঁতে জানেনে, আমাৰ তাত ইমানেই বৰষুণ দি আছিলে, এইফালে পাওঁতে পাওঁতে আকৌ ৰ'দেই দিলে। নহ'লে মানুহজনে বাইক লৈ আহিয়ে থ'ম বুলি কৈছিলে। বাইকখন লৈ আহিলে পিছে ঘৰলৈকে আহিব পাৰি। আৰু এইফালে চাওকচোন, আমাৰ বেটাক ইমান ধুনীয়াকৈ বান্ধি থৈছে আগফালে মায়ে। আৰু দুটাৰে লগ পাই ফূৰ্তি চাওকচোন, কিমান দিনৰ পিছত যে লগ পাইছে। আচলতে আগত আমাৰ লগতেই আছিলে, কেইদিনমান হ'ল তাক আমি ইয়াত থৈ গৈছোঁ। আৰু আজি যিহেতু সোমবাৰ, সেইকাৰণে ভাবিলোঁ যে শিৱ মন্দিৰৰ পৰা আহোঁগৈ। ওচৰতে থকা শিৱ মন্দিৰত গৈ চাকি ধূপ জ্বলাই থৈ আহোঁগৈ বুলি। আৰু বেছি দূৰ নহয় পিছে, এতিয়া আমি আহি পালোঁ মন্দিৰলৈ। এই মন্দিৰভাগ আকৌ আমাৰ একেবাৰে ঘৰৰ ওচৰতে লাগি থকা শিৱ মন্দিৰ, সেইকাৰণে আমি প্ৰায় ইয়ালৈকে আহোঁ। মোৰ ধূপ চাকি জ্বলা হৈ গ'ল। এতিয়া সোমাওঁতে যেনেকৈ গেটটো খুলি লৈছিলোঁ, এতিয়া ওলাওঁতেও আকৌ লগাই দিওঁ। নহ'লে ৰাস্তাৰে গৈ থকা গৰু ছাগলীবোৰ মন্দিৰৰ ভিতৰতে সোমাব, যিহেতু ফল মূলৰ গোন্ধও ওলাই আছে। এতিয়া মই মন্দিৰত অলপ নমস্কাৰটো কৰি লওঁ। এতিয়া ব'লক গৈ থাকোঁ ঘৰলৈ। এতিয়া চাওকচোন, ৰ'দটো আৰু লাহে লাহে পূৰা চোকা হ'বলৈ ধৰিছে। আৰু মই ঘৰত আহিয়ে চিধা গৈ সোমাইছোঁ পাকঘৰলৈ। ইমান যে ভোক লাগিছে, ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই। এতিয়া আকৌ বাজিলে 11টা। মায়ে মোৰ কাৰণে চাহ বনাই, এইফালে ৰুটি হটকেছত থৈ মায়ে সোমালে আকৌ গৰু ঘৰত। এইফালে চাওকচোন, আমাৰ জলিয়ে একেবাৰে ফেনৰ বতাহ লৈ লৈ ইমান ধুনীয়াকৈ বহি আছে পাকঘৰত। মই ভাবিলোঁ যে ডাইৰেক্ট গাখীৰ চাহটো নাখাওঁ, অলপ ঠাণ্ডা পানী খাই লওঁ বুলি। কেতিয়াবা এনেকুৱা হয়, ডাইৰেক্ট গাখীৰ চাহটো খালে গেছো হৈ যাব পাৰে, আৰু মোৰতো প্ৰায়েই হয়। এতিয়া মোৰ চাহ খোৱা হৈ গ'ল, আৰু ভাবিলোঁ যে আমাৰনো পিছফালে বাৰীখনত কি কি গছ গছনি আছে আপোনালোকক অকণমান দেখাই দিওঁ। এইফালে চাওকচোন, কলগছ, অমিতা গছ চব একেলগে লাগি আছে, আম গছ। আৰু এই ঘৰটোত মায়ে কেইটামান মুৰ্গী পুহি থৈছে। এইফালে তামোল গছ। আৰু আমাৰ জলিয়ে আপোনালোকক বাৰীখন দেখাবলৈ একেবাৰে আগে আগে দৌৰি দৌৰি গৈছে। এইফালে পিছফালৰ বাৰীখনৰ একেবাৰে শেষৰ ছাইডটো, এই ছাইডত আকৌ আমাৰ নদীখন পৰে। এইফালে আছে আকৌ পাছফালে বাগানখন। ইয়াত আমাৰ আগতে গাহৰি পুহি থৈছিলে, এতিয়া বৰ্তমান নাই পোহা। আৰু এইফালে আছে লেচু গছ। আৰু মায়ে আৰু মাহীয়ে ছাগলীক পাত দিবলৈ পাত কাটি আছে। এইবোৰ কাম প্ৰায় মায়ে কৰে, কাৰণ দেউতা অফিচলৈ যাবলৈ লাগে। সেইকাৰণে মায়ে গৰু ছাগলী দেখা শুনাৰ দায়িত্ব মাৰ ভাগৰ।
এইফালে মায়ে পাতবোৰ দি ছাগলীবোৰ খুলিবলৈ আহিছে, যাতে ছাগলীবোৰে পাতবোৰ খাই বেছি দূৰলৈ নাযায়। কাৰণ আমাৰ ইয়াত ছাগলী বেছি দূৰলৈ গ'লে ঘূৰি নাহে। আমাৰ প্ৰায় ছাগলীবোৰৰে পোৱালি আছে আৰু মাকবোৰ যদি ঘূৰি নাহে পোৱালিবোৰৰ অৱস্থা কি যে হ'ব ভাবকচোন। আমাৰ ইয়াত কোনেও সেইবোৰ ভাবি নাচায়। ছাগলী যদি অলপ দূৰলৈ গুচি যায় ছাগলীবোৰক ধৰি থৈ দিয়ে। আমাৰ প্ৰায় তেনেকৈ হৈছে আগতে, লাষ্টলৈকে পোৱালিবোৰো নাথাকেগৈ। আৰু মই দুপৰীয়া অলপ শুই ল'লোঁ। এতিয়া শুই উঠি মুখ চুখ ধুই খাবলৈ আহিলোঁ। আৰু আজি যিহেতু সোমবাৰ, নিৰামিষ থালি, তাতে বেঙেনা, ভাত কেৰেলা, পাপৰ, আচাৰ আৰু আলু ভাজি। আমি ভাত চাত খাই অলপ টাইম কথা পতাৰ পিছত গধূলি চাওকচোন লাহে লাহে ছাগলী, কুকুৰা গোটেইবোৰ ঘৰলৈ আহিবলৈ আৰম্ভ হ'ল। আৰু মায়ে এইফালে কুকুৰাবোৰক চাউল ছিটাই দি লৈছে। আৰু মই যিহেতু কৈছিলোঁ আমাৰ ইয়াত বস্তু বেছি দূৰলৈ গ'লে ঘূৰি নাহে বুলি, সেইকাৰণে মায়ে গনি আছে। এইফালে ছাগলীবোৰো আহি গ'ল। মই সিহঁতক খাবলৈ চাপৰ অলপ দি লওঁ। আৰু মই চাপৰটো ইয়াৰ ওপৰতে দি দিম, যাতে গোটেইখিনি একেলগতে খাব পাৰে। আৰু এইটোৰ অৱস্থা চাওকচোন, সি যেনেকৈ খাবলৈহে নাপাব, একেবাৰে চবৰ মূৰৰ ওপৰত উঠিহে খাইছে। এতিয়া সিহঁতৰ এই চাপৰ খোৱা হৈ গ'লে মায়ে সিহঁতক গঁৰালত উঠাই বান্ধি ল'ব। আৰু এইফালে চাওকচোন, এনেকুৱা সেউজীয়া প্ৰাকৃতিক দৃশ্যবোৰ দেখিলে যে মনটোৱে ইমান ভাল লাগি যায়। তেতিয়াহ'লে ব্লগটো আজি ইমানতে শেষ কৰোঁ। ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটোও দবাই দিব। লগ পাম নেক্সট ব্লগত। আজিলৈ বাই বাই।